লুকস মেক্সিং লাহেকৈ আমাৰ অসমৰ ল'ৰাবিলাকো কৰিব আৰম্ভ হৈছে, নিজৰ ফেচ ঠিক কৰিছে, বডি বনাইছে। কিন্তু লুকস মেক্সিঙত চবতছে লাষ্টৰ কামকেইটাই হ'ল বডি আৰু ফেচ ঠিক কৰা, কাৰণ যোনটো ফাৰ্ষ্টত আছে 90% ল'ৰাই সেইটো কৰিবই নোৱাৰে। সেইকাৰণে লাষ্টৰ দুটা ধৰি মেলি লুকস মেক্সিঙৰ নাম দিয়ে। কাৰণ ফাৰ্ষ্টত আছে ছ'চিয়েল স্কিল, ছেকেণ্ডত হাইজিন, থাৰ্ডত ষ্টাইলিং, ফেশ্বন এণ্ড ফিফথ ফেচ এণ্ড বডি আছে। লুকস মেক্সিঙৰ লিষ্টখনত চবতছে ওপৰত ছ'চিয়েল স্কিলটো কেলে আছে, আৰু এইটো কেলে ইমান ইম্পৰ্টেণ্ট মই বুজাইছো এটা এক্সাম্পল দি। ছাপ'জ তুমি দুটা ল'ৰা ভাবা, চেম লেভেল অফ এট্ৰেক্টিভনেছ, গুড স্কিন, শাৰ্প জ লাইন এণ্ড ৱেল বিল্ড বডি, দুইটাৰে ছ'চিয়েল স্কিল সম্পূৰ্ণ বেলেগ। যোনটো ফাৰ্ষ্ট ল'ৰা আছে সেইটো দেখাত পুৰা এট্ৰেক্টিভ হয়, কিন্তু কনভাৰ্চেশ্যন ইমান ভাল নহয়, আই কণ্টেক্ট এভইড কৰে, বডি লেংগুৱেজ ঠিক নহয় এণ্ড লেক অফ কনফিডেন্স, মানুহৰ লগতো ইমান ভালকে কানেকশ্যন বনাব নাজানে। এট দ্য চেম টাইম ছেকেণ্ড ল'ৰাটো দেখাত ইমান এট্ৰেক্টিভ নহয় এজ কম্পেয়াৰ টু ফাৰ্ষ্ট ল'ৰাটো, বাট হি হেজ এ গুড ছ'চিয়েল স্কিল, strong eye contact, speak confidently, good body posture and good at making connection with people, and য'ত হি থাকে তাৰ প্ৰেজেন্সটো ফিল কৰিব পাৰি। ছেকেণ্ড ল'ৰাটো ইমান ধুনীয়া নহ'লেও এজ কম্পেয়াৰ টু প্ৰথম ল'ৰাটো তাৰ ছ'চিয়েল স্কিলৰ পৰা সি য'ত থাকে তাত জিলিকি উঠে, এণ্ড ছেকেণ্ড ল'ৰাটোৱে ফাৰ্ষ্ট ল'ৰাটোক ক'বাতে উঠি যাব। নাও ইউ কেন আণ্ডাৰষ্টেণ্ড হোৱাই ছ'চিয়েল স্কিল ইজ এট দ্য টপ অফ দ্য লিষ্ট। ভিডিঅ' ছেভ কৰিব নহ'লে হেৰাই যাম। এণ্ড বাকী পইণ্টকেইটাৰ ওপৰত যদি ডিটেইলত ভিডিঅ' লাগে যেন জাষ্ট কমেণ্ট ডাউন লাগে, এণ্ড শ্বেয়াৰ কৰি দিবা সেই লগৰকেইটাক যোনকেইটা লুকছ মেক্সিং বুলি কৈ পিনে অকল নিজৰ মুখখন ধুই থাকে। এণ্ড লাষ্ট মাই চেল্ফ কেডি মোক ফ'ল' কৰি ল'বা লুকছ আৰু ড্ৰেছিঙৰ ওপৰত যদি আপগ্ৰেড কৰিব বিচাৰিছা।